গো মাংস নিষিদ্ধ কৰিলে লাভ হ'ব মিয়াৰ। বেছিকৈ গো মাংস খোৱাৰ আশংকা। পুষ্টিবিদসকলে কৈছে যে অতিৰিক্ত গো মাংস শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, যাৰ ফলত গো মাংস ভক্ষণ নকৰাৰ বাবেই লাভ হ'ব মিয়াৰ। কাৰণ গৰুৰ মাংসত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু উচ্চ ৰক্তচাপৰ ফলত হৃদৰোগ, ষ্ট্ৰক আৰু জটিলতা হ'ব পাৰে। গো মাংসত থকা কলেষ্ট্ৰল বাঢ়িলে হৃদযন্ত্ৰ হীৰাত জমা হৈ তেজ জমা হয়। ইয়াত হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণ তেজ চলাচল কৰিব নোৱাৰাৰ ফলত অক্সিজেনৰ অভাৱ হয়, যাৰ বাবে হৃদৰোগ আৰু হাৰ্ট ষ্ট্ৰকত মৃত্যু হয় বহু লোকৰ। ইয়াৰ উপৰি অধিক পৰিমাণে গো মাংস ভক্ষণ কৰিলে টাইফয়েড, ডায়েবেটিছ ইত্যাদি বেমাৰৰ সন্মুখীন হ'ব মিয়াই, যাৰ বাবেই গো মাংস ভক্ষণ নকৰাৰ বাবেই লাভ হ'ব মিয়াৰ।